হেল্ল' গাইজ, আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰো খবৰ ভালেই আৰু আপোনালোকে চাইছে কবিৰ কে ব্লগ 10। তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আজি সম্পূৰ্ণ অসমীয়াতে বনাম আৰু ভিডিঅ'টো লাষ্টলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। তো আজিৰ ভিডিঅ'টো হ'ব আমাৰ সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাস। তো গাইজ, কিশোৰ দাস যিহেতু আমাৰ মাজত এতিয়া নাই বৰ্তমান, তেওঁ এখন দুনীয়াৰ পৰা গুচি গৈছে, কিন্তু তেওঁ যোনবোৰ মৰম যোনবোৰ দি থৈ গৈছে আমাৰ অসমবাসীক, তো সেই তেওঁৰ আমি মৰমৰ এটা ভিডিঅ' চাওঁ আজি, কভাৰ চাওঁ। দাদা তুমি দুষ্টবৰ যোনখন ছবি, তেওঁৰ মৃত্যুৰ আগমুহূৰ্তৰ এখন ছবি বনাইছিলে আৰু সেই তেওঁৰ ছবিখনৰ আমি ভিডিঅ' এটা চাওঁ। তো আপোনালোকৰ চাওক, আজি বহুদিনৰ মূৰত তেওঁৰ ভিডিঅ' এটা আপোনালোকৰ ওচৰত দেখাবলৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। তো বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, লেটছ চি।
ভিডিঅ'টো খতম হ'ল। ভিডিঅ'টো আপোনালোকে চালে নিশ্চয় ভাল লাগিছে। ভিডিঅ'টো বহুত দিনৰ মূৰত আকৌ এবাৰ আপোনালোকৰ আগলৈ লৈ আহিলোঁ ভিডিঅ'টো। তো এনেকুৱা লাগে যে এই ভিডিঅ'টো চাই কিশোৰ দাসৰ যিমানবোৰ ভিডিঅ' আছে তো ইউটিউবত যে দিয়া আছে পাব্লিকৰ মাজত, তো ভিডিঅ'বোৰ আমি পাই থাকোঁ ন। তো মাজে মাজে আমি এই ভিডিঅ'বোৰ আপোনালোকৰ মাজত এনেকৈ দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই এনেকুৱা লাগে যে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি নাই যোৱা, আমাৰ লগত সদায় আছিলে আৰু সদায় থাকিব। আমি সদায় তেওঁৰ ভিডিঅ'বোৰ আমি সদায় এনেকৈ চাম। সদায় যেনেকৈ আমাক মৰম দি গৈছিলে তেওঁ, আমিও তেওঁৰ সদায় মৰম কৰি থ'ব লাগিব। কেতিয়াও আমি তেওঁক পাহৰি যাব নোৱাৰোঁ। কেলৈ কি ইমান ধুনীয়া এজন এক্টিং কৰা ল'ৰা আছিলে, এক্টিং কৰিছিলে, এক্টিংটো তেওঁ পাৰফেক্ট কৰে। তেওঁ মানে এক্টিং কৰা টাইমত মানে যোনবোৰ এক্টিং কৰে তেওঁৰ ষ্টাইলটোও ভাল লাগে। ল'ৰাজনে ধুনীয়া আছিলে। তো সেইকাৰণে তেওঁক মানে কোনো পাহৰিব নোৱাৰে। বহুত মৰমৰ ল'ৰা আছিলে। তো গাইজ, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি যাব। কেলৈ কি এনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰত আহিয়ে থাকিব। মই এনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰত কিছুমান ভিডিঅ' দেখাই থাকিম। এইটো অসমীয়া চেনেলতো ভিডিঅ' পষ্ট কৰিম মই, আৰু হিন্দী লেংগুৱেজতো ভিডিঅ' পষ্ট কৰিম। যিহেতু মাজে মাজে দুটা লেংগুৱেজতো ভিডিঅ' পষ্ট কৰি থাকিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, ঠিক আছে। তো আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত। তো ইনষ্টাগ্ৰাম আইডিটো মোৰ স্ক্ৰীনৰ ওপৰত আহি আছে, আপোনালোকে ফ'ল' কৰিব পাৰে। ডেছক্ৰিপশ্যনটো মই লিংক দি দিম, প্ৰফাইল লিংকটো, আপুনি তাৰ পৰা গৈ ফ'ল' কৰিব পাৰে। তো মিলতে হে নেক্সট ভিডিঅ' पे। তো বাই বাই।